কৰোঁ তাৰ এগেইনষ্টত আকৌ এই নাম মাত্ৰ খৰচ এটা লওঁ গম পাইছেনে আকৌ ইমানখিনি মানুহৰ আগত পইচা পাতি কথা ক'বলৈ দিগদাৰ এইবিলাক কথা অকলে অকলে পাতিবলৈ পাব লাগে তেতিয়াহে অংক মাটিৰ কাগজখিনি চাই দিম চাবলৈ কি আছে দেখিয়ে গম পাইছোঁ মাটিত হেল্ল' ফ্ৰেণ্ড কি খবৰ আপোনালোকৰ নিশ্চয় চাগে ভাল মোৰো ভাল আশা কৰোঁ আপোনালোক ভালে আছে আজি সুন্দৰ এটা ভিডিঅ' বনাব যাব লৈছোঁ ভিডিঅ'টো বেয়া হ'লে ভাল হ'লে কমেণ্ট বক্সত কৈ দিব আৰু আমাৰ মাটি সকলোৰে আছে মাটি কিন্তু মাটি নামজাৰি কেনেকৈ কৰিব লাগে কি কৰিব লাগে দালালক দিলে কি হয় কিমান টকা খৰচ যায় আৰু কি কৰিলে কি নহলাইছোঁ আপোনালোকে ভিডিঅ'টো চাওক স্কিপ নকৰক এইটো মানে বহুত ইম্পৰ্টেণ্ট 100ৰ 1% কম নাই আপোনালোকে চাওক ভিডিঅ'টো কুটভিনা মানে তুমি মোৰ কাম কৰি দিম বুলি কৈছিলা আপোনাৰ কামটো কৰিম আপোনাৰ কাম নহয় আকৌ মই মানে এনেকুৱা মাটি বাৰী কামবিলাক কৰোঁৱেই দেই কিন্তু এইবিলাক কৰোঁ তাৰ এগেইনষ্টত আকৌ এই নাম মাত্ৰ খৰচ এটা লওঁ গম পাইছেনে আকৌ ইমানখিনি মানুহৰ আগত পইচা পাতি কথা ক'বলৈ দিগদাৰ এইবিলাক কথা অকলে অকলে পাতিবলৈ পাব লাগে তেতিয়াহে অংক টেবুলৰ তলে দিয়ক কাগজখিনি চাই দিম মাটিৰ কাগজখিনি চাই দিম চাবলৈ কি আছে দেখিয়ে গম পাইছোঁ মাটিত খেলি মেলি আছে চাবলৈ একো নাই খেলি মেলিহে হ'ল নেকি খেলি মেলি খান মাটি দুপুৰা হয়নে দুপুৰা মাটিত লেঠা আছে কি লেখা গোটেই লেঠাখিনি ক্লিয়াৰ কৰিব লাগিব ক্লিয়াৰ কৰিব পৰা যাব তাত খৰচ আছে নাম মাত্ৰ 15,000 মোৰ মাটি মোৰ নামত লেখোতে তোক আৰু মই 15,000 দিব লাগিব সেইকাৰণেহে মই 15 কৈছোঁ এনেই কিন্তু মোৰ মাজত 25 মোক পাগলা পাইছোঁ অথনিয়বা মোৰ কথা ইমান ধুনীয়াকৈ শুনি আছে মোৰ কথা শুনি শুনি চবে হাঁহি আছে কথা ভালকৈ কোবাব নহয় কথা ভালকৈ আজিকালি মাটিৰ নামজাৰি প্ৰমাণ পত্ৰখন 60 দিনৰ ভিতৰত পোৱাটো নিয়ম কিন্তু চৰকাৰে অসম লোকসেৱা অধিকাৰ আইন নামে এখন আইন বলবৎ কৰিছে এই আইনখনৰ অধীনত আপুনি এই আবেদন কৰা 60 দিনৰ ভিতৰত এই প্ৰমাণ পত্ৰখন পাবই পাব তাকো মাত্ৰ 50 টকা কি বুলি কৈছে 50 টকা দালাল নহয় তাই হৈছে হাকিমণি ওলাইছে হাকিমণি 50 টকাত বোলে কিবা মাটি বাৰী কাম কৰে আপোনালোকে কওকচোন 50 টকাত মাটি বাৰী কাম হ'ব পাৰে নেকি কি 420 কথা কোৱা হে 15,000 দিব তুমি জানা নেকি তুমি এইবোৰ কথা জানা এই কেৱল সেই প্ৰমাণ পত্ৰখনেই নহয় এই ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এনেকুৱা বহুত ধৰণৰ সেৱা এই যেনে আপোনাৰ চাহৰ সম্পত্তি প্ৰতিবন্ধৰ পঞ্জীকৰণ মাটিৰে ভাগ বতৰা কৰে তাৰ কাগজ পাতি আৰু লগতে আপোনাৰ চিঠা আৰু এই একচনীয়া মাটিৰ ন্যায়াধীকৰণ কথাটো সঁচা নে কি এই ৰেডিঅ' টিভি পেপাৰে পত্ৰই চৰকাৰে এনেকুৱা কথা প্ৰকাশ কৰি আছিলে আমি যে গুৰুত্ব নিদিওঁ সেইকাৰণে এনেকুৱা দালালে আমাৰ সুবিধা তাই কথা শুনক এনেকুৱা ধৰণৰ দালাল এনেকুৱা ধৰণৰ বা এই আকৌ কওঁতেহে প্ৰথমতে ঠিকেই কয় গম পাইছে নাই লাষ্টত যেনিবা সেই ঘূৰি পকি আহি মোকেহে পায়হি এতিয়া কি ক'লে 100% মানে কিবা 100% হয়নে কিন্তু কি ক'লে বাতৰি কাকত টিভি ৰেডিঅ'ৰ কথা কৈছে হয়নে বাতৰি কাকত টিভি ৰেডিঅ' এইবিলাক চাবলৈ পঢ়িবলৈ শুনিবলৈহে ভাল মই আপোনাক কৈ দিলোঁ এইবিলাক চাবলৈ পঢ়িবলৈ শুনিবলৈ ভাল বাকীবোৰ এখন হয় গোটেই ফপক তুমি দালাল হৈ কি টকা খাবহে জানা বাকীটো একো নাজানা দালাল বুলি ক'লে নেকি অথনিয় পৰা দালাল কৈ আছে দালাল কৈ আছে আপুনি শুনিছেনে নাই মিছা কনাই দে কথাটো কিন্তু এটা কথা ইমানখিনি মানুহৰ আগত মোৰো এটা সন্মান আছে মোক সন্মানত ধৰি কথা কৈছে তথাপিতো আকৌ মই একো কোৱা নাই দেই কেলে কোৱা নাই জানেনে যে মাইকী মানুহ
মাইকী মানুহ কাৰণে মই মনে মনে আছো আজি মাইকী মানুহ নহয় মতা মানুহ হোৱা হলে তই মোক কথাটো কৈ মোৰ কামটো কেনেকে হ'ব খুৰা হ'ব এই যে মই গ'লো আপোনাৰ মাটিৰ নামজাৰি প্ৰমাণ পত্ৰখন আপুনি যে 60 দিনৰ ভিতৰতে পাব সেইখনৰ কাৰণে আপুনি মাটিৰ কাগজ পাতিৰ লগত এই খাজনাৰ ৰচিদখনৰ জেৰক্স কপি এটা একেলগে কাটি দি সেই আপোনাৰ নিৰ্ধাৰিত বিষয়াজনৰ হাতত জমা দিবগে আৰু যদি আপুনি 80 দিনৰ ভিতৰত আপোনাৰ প্ৰমাণ পত্ৰখন নাপায় তেন্তে আপিল অধিকাৰীৰ ওপৰত আপুনি আবেদন কৰিব পাৰে তেওঁ যদি আপোনাক 20 দিনৰ ভিতৰত আপোনাৰ নামটো কৰি নিদিয়ে তেন্তে আপুনি সেই অসম লোকসেৱা আইনৰ অধীন হ'ব পাৰে তেওঁলোকে এই আইনখনৰ অধীনত তেওঁলোকে কৰিবলৈ আজি মই মোৰ ভণ্টিৰ লাৰ্ণাৰ লাইচেন্সখনৰ লগতে মোৰ গাড়ী এপ্লাই কৰিবলৈ এতিয়া আকৌ সেই ডিটি অফিচলৈ গৈ থকাৰ দৰকাৰ নাই চৰকাৰে ঠায়ে ঠায়ে এই আপোনাৰ সুবিধা কেন্দ্ৰ যেনে ধৰক CSC ৰাজহুৱা সুবিধা কেন্দ্ৰ আৰু CSC অৰ্থাৎ সাধাৰণ সেৱা কেন্দ্ৰ নামৰ এই কেন্দ্ৰবোৰ খুলি দিছে য'ত আপোনালোকে গৈ আবেদন কৰিব পাৰে বুজিছেনে আৰু তাত গৈও যদি আপোনাৰ আবেদন কৰিবলৈ অসুবিধা হয় তেন্তে চৰকাৰে এটা ৱেব পৰ্টেল খুলিছে য'ত আমি অনলাইন আবেদন কৰিব পাৰোঁ আৰু সেই ৱেব পৰ্টেলটো হৈছে www.sevasetu.assam.gov.in হয় ৰাইজ এই সজাগ আৰু সচেতন বাইদেউগৰাকীয়ে ঠিক কথাই কৈছে এতিয়া আৰু দালালক টকা দি চৰকাৰী সেৱা লাভ কৰা দিন উকলি গ'ল ৰাজ্যত গৃহীত হোৱা অসম লোকসেৱা অধিকাৰ আইন 2012 সংশোধনী 2019ৰ অধীনত এতিয়া বিভিন্ন বিভাগত প্ৰায় শতাধিক সেৱা লাভ কৰিব অতি সহজতে আৰু কম সময়ৰ ভিতৰতে ইয়াৰ উপৰি অসমত ডিজিটেল পৰিৱেশৰ লক্ষ্য আগত ৰাখি চৰকাৰে এটা ৱেব পৰ্টেল মুকলি কৰিছে সেইটো হৈছে www.sevasetu.assam.gov.in মন কৰিব ৰাইজ এই ৱেব পৰ্টেলটো মুকলি হোৱাৰ পৰা বৰ্তমানলৈকে প্ৰায় 80 লাখৰো অধিক অনলাইন যোগে আবেদন গ্ৰহণ কৰা হৈছে আৰু এক নিৰ্ধাৰিত সময়মতে ৰাইজক ভিজিট কৰক এই ৱেবছাইট গতিকে ৰাইজ আপোনালোকক এই নাটকখনৰ জৰিয়তে আমি বুজাব বিচাৰিছোঁ যে আপোনালোকে দালালক প্ৰশ্ৰয় নিদিব দালালৰ পৰা আপোনালোক আমি সকলোৱে গ্ৰহণ কৰাটো আমাৰ দায়িত্ব আমাৰ কৰ্তব্য সেৱাখিনি গ্ৰহণ কৰক আৰু আমাৰ লগত একেলগে আপোনালোকেও কওক আপোনাৰ অধিকাৰ আপোনাৰ প্ৰাপ্য আপোনাৰ অধিকাৰ আপোনাৰ প্ৰাপ্য আপোনাৰ অধিকাৰ আপোনাৰ প্ৰাপ্য ধন্যবাদ অসম চৰকাৰে লোকসেৱা অধীনত এখন আঁচনি বনাইছে সেই আঁচনিখন এপ্লাই কৰাৰ পিছত আপোনালোকে অনলাইনৰ যোগেৰে 60 দিনৰ ভিতৰত আপোনালোকৰ এই মাটিটো নামজাৰি হৈ যাব সেই অনলাইনত গৈ সংকল্পে অতি শীঘ্ৰে কৰক আপোনালোকৰ সুবিধাখিনি আপোনালোকে লওক মোৰ চেনেলটো যদি কোনোবাই নতুনকৈ আহিছে ছাবস্ক্ৰাইব আৰু লাইক কৰিব নাপাহৰিব